এইটো এটা আকৰ্ষণীয় চকুৰ মডেল। ইয়াৰ বাবে তোমাক লাগিব 15 সেন্টিমিটাৰ ব্যাসৰ এটা প্লাষ্টিক বল, PVC পাইপ আৰু এখন এক্ৰাইলিক শীট, এখন বাটাৰ পেপাৰ। ঘূৰণীয়া এক্ৰাইলিক শীটত আঠা লগোৱা। এইখন পৰ্দা হিচাপে কাম কৰিব, য'ত তোমাৰ প্ৰতিবিম্বটো দৃশ্যমান হ'ব। এতিয়া সৰু PVC পাইপৰ ৰিমত ৰাবাৰ গ্লু লগাই এক্ৰাইলিক শীটখন আঠা লগাই দিয়া। বাটাৰ পেপাৰখনত প্ৰতিবিম্বটো উঠিব। এইবাৰ 15 সেন্টিমিটাৰ ব্যাসৰ বলটো কাটি তাৰ দুয়োটা ফালত দুটা ফুটা কৰা, এটা সৰু আৰু এটা ডাঙৰ। সৰু ফুটাটো ভিতৰৰ পৰা এখন 15 সেন্টিমিটাৰ ফোকেল লেংথৰ উত্তল লেন্স আঠা লগাই দিয়া আৰু আনটো ফালত PVC পাইপডাল সুমুৱাই দিয়া। পাইপডাল ফুটাটোৰ লগত অকমান ঢিলা কৰি ৰাখিবা যাতে আমি তাক লৰচৰ কৰিব পাৰো। এতিয়া বলটো বন্ধ কৰি টেপেৰে আঠা লগাই দিয়া। তোমাৰ চকুৰ মডেল তৈয়াৰ হৈ গ'ল। প্ৰতিবিম্বটো স্পষ্ট দেখিবলৈ আমি PVC পাইপডালত লৰচৰ কৰিবলগীয়া হ'ব পাৰে। যি বস্তুৱে নোচোৱা কিয় আমি প্ৰতিবিম্বটো তাৰ ওলোটা দেখিম। যেনে মানুহ এজন ওলোটাকৈ খোজ কৰা দেখিবা। আমাৰ চকুটোৱে এনেকৈয়ে কাম কৰে। সি চকুৰ ৰেটিনাত ওলোটা প্ৰতিবিম্বৰ সৃষ্টি কৰে।